Hi guys, welcome to channel. মানে আজি বহুত দিনৰ মূৰত ভিডিঅ' শ্বুট কৰিছোঁ। একচুৱেলি মানে 2022 চনটো কেনেকুৱা কি হৈছে নিজে ক'ব নোৱাৰোঁ, কেনেকুৱা ধৰণৰ কি মানে চিটুৱেশ্যন হৈছে। ধৰ ভিডিঅ' বনালে মানে কমপ্লিট নহয়, তেনেকুৱা হৈছে। কণ্টেণ্টবিলাক যিকোনো কণ্টেণ্টবিলাক কমপ্লিট কৰিব পৰা নাছিলোঁ। ভাবিছোঁ এইবাৰ 2023 চনৰ মানে যিটো আজি 1 তাৰিখ 2023 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখ ভাবিছোঁ মানে এতিয়া কি 2023 চনত পাৰিলে ৰেগুলাৰ ভিডিঅ' দিম আৰু নোৱাৰিলে মানে উইকত নাই বুলি এটা বা দুটাটো ভিডিঅ'ত থাকিব আৰু এতিয়া তেনেকুৱা মানে ডিচিশ্যন লৈছোঁ। আজি ষ্টাৰ্টিং মানে যেনেকুৱা ধৰণে পাৰোঁ মানে চেষ্টা কৰিম। এতিয়া অলপ বাহিৰত যাব মানে ওলাইছোঁ লগৰ এজনৰ লগত। সেইটো ঠাণ্ডা বতৰ অলপ হেৰি কৰি পেলাই মানে ভাত খাই লৈছোঁ আৰু তেনেকৈ শ্বুট কৰিব পৰা ব্যৱস্থা নাথাকে না অকলে হেৰি য়াছ মানে আহিছে লগৰজন। গৈ থাকোঁ ব্লগচোন চাই থাকোঁ কেনেকৈ কি গৈ দিয়ে ঘৰতে আজি 20 টাকা কিলো হয়েছে দি কিয় নাপাই বুগুলি বার লাগে মো মোনা মোনা না নেই না এই মোনা 10 টাকা দিয়ে হ্যাঁ কেমন লবে নাকি এটা আজিকালি দালিবাতে নাপায় কি নাপায় আই ওই বিলাহি লম রবা 10 টাকা 5 টাকা হইছে বস্তু রে বেঙনা নললে বিলাহি হ্যাঁ গাজল টাউনে বাজে শুনতে মাথায় ওলা যায় না গাজল টিঙাই বনাই বা হ্যাঁ ওটা হাররে বস্তু বিলাহি ল'ব বিলাহি মানে সৰু মাৰ্কেট এখন আহিলোঁ আৰু এনে বহুত টাইম হ'ল আহা বাৰু যাম আৰু বজাৰ চজাৰ কৰা হ'ল এতিয়া আৰু বেলেগত গৈছোঁ। আজিৰ দিনটোৰ কাজ হৈছে মানে এনেকুৱা আৰু অলপ কিছু মানে চলি থাকিব আৰু অলপকৈ আমাৰ মইনা এনেকুৱা নহয় মানে গানে মানে এতিয়া ঘৰত আহি গ'লোঁ। কি বুলি কয় মানে যিমানখিনি ঘূৰিলোঁ বা কিবা কৰিলোঁ মানে তেনেকুৱা ভিডিঅ'টো শ্বুট কৰা নহ'ল। একচুৱেলি শ্বুট নকৰিলোঁ মই তেনেকৈ বেছিকৈ আৰু বহুত দিন তাৰমানে ভিডিঅ' কৰা নাই তেনেকৈ মানে অলপ ভিডিঅ' কৰা হেৰিটো মানে যিটো মানে অভ্যাস সেইটো অলপ কম হৈ আছে। তেনে অলপ কিবা সেনেকুৱা লাগে আৰু মানে বহুত দিন কৰি ভিডিঅ' বনোৱা চেষ্টা কৰিম এতিয়া মানে কিমান দিনৰ মূৰে ভিডিঅ' দিব পাৰোঁ তেনেকুৱা ধৰণে। বজাৰ কৰিলোঁ অলপ স্পৰ্টছৰ দোকানতো গ'লোঁ, তাতো কাপোৰ চাপোৰ অলপ চাউল ল'ল লগৰজনে। মই নল'লে একো আজি মানে ধৰ চাই থৈ আহিলোঁ পচন্দ কৰা বস্তু কেইটামান তাৰমানে কৈ থৈ দিছোঁ 2 দিন পিছত লৈ ল'ম। আজি তেনেকৈ মানে ছাডেনলি এনে হঠাৎ কল কৰি ক'লে ওলাওঁ গৈ আছোঁ ওলালোঁ ময়ো। ভিডিঅ'টো কেনেকুৱা লাগিলে চাই ভাল পালে জনাব। চেষ্টা কৰিম মানে 2023 চনত এতিয়া পাৰিলে ৰেগুলাৰ ভিডিঅ' দিব পাৰিলে মানে দিম। যিহেতু কিছুমান মানে ক্ৰিয়েটৰৰ ফালৰ পৰাই মানে বহুতখিনি মটিভেট হৈ যিখিনি মানে কাম কৰি আহিছোঁ ইমান দিনে অলপকৈ আৰু এইবাৰ চেষ্টা কৰিছোঁ অলপ বেছিকৈ যাতে আগতকৈ অলপ এইবাৰে অলপ মানে ধৰ মই যিটো মানে কৰি ভাল পাওঁ সেইটো যাতে কৰি থাকোঁ মানে তাত মানে এনে মানে ভিডিঅ'টো বনাই ভাল লাগে কিন্তু মানে ভাল কণ্টেণ্ট নহ'লে দিব ভাল নালাগে। এইবাৰ চেষ্টা কৰিম মানে ধৰ দিনটোত কি কৰোঁ কি নকৰোঁ চব সেইবিলাক মানে দেখুৱাম তেনেকুৱা ধৰণৰ মানে প্ৰচেছ এটা হিচাপত মানে হেৰি কৰিম বুলি ভাবিছোঁ এতিয়া। দাদা ঠিক আছে আজি মানে ইণ্টাৰভিউ দিয়া নহ'লে এখন এনেকুৱাই হ'ব ভিডিঅ'টো আজি চাই থাকচোন। চাবলৈতো একো নাই এতিয়া বাকী ভাবিছোঁ মানে ভিডিঅ'টো ইয়াতে এণ্ড কৰিম আৰু এতিয়া। তো কেনেকুৱা লাগিলে সকলোৱে জনাব কমেণ্টৰ দ্বাৰাই। যদি ভাল লাগিছে বুলি ক'ব, বেয়া লাগিলে বেয়া লগা বুলি ক'ব। যিখিনি পাৰিছোঁ মানে 2 এটা অলপ ক্লিপ দিছোঁ। তাৰ আগত ভিডিঅ' বনাইছিলোঁ কিছুমান তেওঁলোকে মানে সেই যে আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ বুলি ভাবিছোঁ আৰু এতিয়া। টিল দেন টাটা বাই বাই।